বন্ধুত্ব বন্ধুত্ব মাথো এটা শব্দ নহয়, ইয়াৰ মাজত লুকাই থাকে কেতিয়াও পাহৰিব নোৱাৰা কিছুমান মধুৰ স্মৃতি। ৰণ, ঋতুৰাজ, বিশাল আৰু দীপাংকৰ, ইহঁতৰ বন্ধুত্ব কেতিয়াও এৰাব নোৱাৰা। একেখন স্কুলৰ নহয় যদিও সদায় আবেলি সিহঁতৰ ভাল লগা ঠাইখনত লগ হয়। কোনোবা যদি ছবি অঁকাত ভাল, কোনোবা আকৌ নাচত, নহ'লে কোনোবা আকৌ খেলত। কিন্তু পঢ়া শুনাত গোটেইকেইটা প্ৰায় একেই আছিল। মেট্ৰিক পাইছেহি আৰু মোৰ আৰু চাইমেহে আছেগৈ। নিজে হ'ব এবাৰ মই পঢ়াই হোৱা নাই, ঘৰতে 90% আশা কৰি আছে। একো নাই দে, ভালকৈ পৰা আহি যাব। তাকে ৰণ আহিম বুলি কৈ এতিয়ালৈকে পোৱাহি নাইছোঁ। আধা ঘণ্টাৰ পৰা আহি আছোঁ বুলিয়ে কৈ আছে, সিহে জানে আৰু ক'ত পাইছে। তহঁতি পালিহি নেকি? নাই নাই, আধা ঘণ্টাৰ পিছতে পামহি। ইমান দেৰি লাগে না আহোঁতে? এই কি কবি আৰু, যিহে ভিৰ নহয়। ঠিক আছে ৰ। কচোন এতিয়া কি পাতি আছিল তহঁতি? কথা এটা কওঁ। কচোন। নহয় খ। তোৰ অকল ফটো আমি দেই, বাকী মেট্ৰিক পৰীক্ষা পালেহিয়েচোন। তাকেহে দেই, মোৰ যে এইবাৰ একোৱে হোৱা নাই। আজিয়ে লাষ্ট আহিলোঁ আৰু কাইলৈ পৰা গোটেইকেইটা ভালকৈ ঐ, মোৰ সঁচাকৈ একো পঢ়া হোৱা নাই, গম পাওঁ। এই ইমান চিন্তা নকৰিবি, গোটেইকেইটাই এনেও ভাল হ'ব দে। এতিয়া এনেকৈ বহি থাকিবিনে কোনোবাই কিবা এটা খোৱাবি? তোৰ ওচৰতনো কেতিয়া থাকে? মই খুৱাম আকৌ। বৈ আহা। ৰঙালীলা সময়ত মুখা পিন্ধা ডালতে বন্দী হৈ এদিন হেৰাই নগৈ নিজক হেৰুৱাই উঠি পাহি। জীৱন road is long, নাহাৰিবি তই। জীৱন road is long, ভাগৰি নপৰিবি তই। হাৰিব খুজিলেও নামানি পৰাজয় যুঁজিব লাগিব বাৰে বাৰে। মনলে আনিল পজিটিভ চিন্তা, নুশুনি কথাবোৰ জাৰে তাৰে। বিপদলে খনি পুৱতি নৈ আৰু আমি পুৰো তাৰে পাৰে পাৰে। নাভাগৰি আকৌ যুঁজি যাওক আছে শক্তি অযুতে হাৰে হাৰে। থমকি নৰখি আগুৱাই আকাৰে কৰি যাওক জীৱন যাত্ৰা। বেয়া দিন গুচি গৈ ভাল হ'ব, লগত আছে বন্ধুতা শ্ৰদ্ধা। ৰণ, আজি পৰীক্ষা কেনেকুৱা হ'ল? মোৰ আজি বঢ়িয়া হৈছে, তোৰ ক? মোৰ ভালেই আৰু ইমান ঠিকে আছে। কাটি দিলেচোন, জানো পাই। কাইলৈ এতিয়া ৰিজাল্ট দিবই নহয়। সেইটো বাদ দিনা মোক বেলেগ হৈ লাগিছে, গম পাওঁনে? কম পাৰ্চেণ্টেজ পালে মোক ঘৰত বেলেগ দিব।
তাকেই তোক একদম মানে টেনশ্যন একদম কিবা হৈ গৈছোঁ মই কম পাৰ্চেণ্টেজ পালেতো মোৰ চাগে ঘৰে পিনে নিদিব চাগে মায়েতো 90% আপ পাম বুলি ভাবি আছে নাজানো আৰু কি হয় দেই কাইলৈ গম পাম এই দীপাংকৰকে ফোন এটা কৰোঁ নেকি কৰা সি চাগে মন চন মাৰি আছে ৰিজাল্টটো ভবা মতে নহ'লতো ঘৰতো ইমান প্ৰেছাৰ দিয়ে যি হ'ল হ'ল আৰু ন কাটি দিছেচোন হেল্ল' ক'ত আছ তই ঘৰত আছোঁ অঁ হেৰি আমি গৈ আছোঁ ৰিতু যে মই এই নালাগে এতিয়া আহিব কেলৈ নালাগে আকৌ ৰিজাল্টটোতো গম পালিয়ে এতিয়া কি কৰোঁ ঠিক নাই মই ঐ সি যি দি বকিছেচোন কি কৈছে এই কিবা থাকিম নাথাকিম কিবা তেনেকুৱা কিবা এটা ক'লে এই পাগল নেকি এই বোলা 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 ঠিক কি কৰে ঠিক নাই দীপাংকৰ তুই নাই খোলাচোন হয় হয় হ'ব পাৰে সেইটোৱে হয় বোলা 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 পাগল হৈছে নি তই এইবোৰ কৰিব লাগে নেকি পাগল হৈছে নি তই সাধাৰণ মেট্ৰিকটোহে আৰু জীৱনত কিমান পৰীক্ষা দিবলৈ আছে হা হা তই ফিলা ফিলা বহ তই বহ পাগল নেকি তই আজি যদি আমি নোপোৱাহেঁতেন সময়ত কি হ'লহেঁতেন আৰু আজি যদি তোৰ মা দেউতাই এইবোৰ গম পায় কেনেকুৱা লাগিব জীৱনত কি কিন্তু পাৰ্চেণ্টেজটো বহুত ডাঙৰ বুলি ভাব নেকি আৰু মা দেউতা ইয়ালৈকেতো এয়া চাবলৈকে ডাঙৰ দীঘল পাই জীৱনত আৰু বহুত পৰীক্ষা আহি আছে গম পাৱনে এই ইজনী বা 75 পালে তই 85 পালি পাৰ্থক্যটো কি তই ক'ব পাৰিবি যে 90% পোৱাটোৱে পিছলৈকে ভাল কৰিব পাৰিব আৰু বহুত পৰীক্ষা আহি আছে আৰু ইমান সৰু কথাটোৰ কাৰণে তই এয়া কৰিবি বুলি মই কেতিয়াও ভবা নাছিলোঁ ইমান দুৰ্বল নে তই আৰু আজি যদি আমি নোপোৱাহেঁতেন তই কি হ'লহেঁতেন তই সেইটো কথাটো ক যদি আজি আমি সময় নাপালোহেঁতেন তোক আমি পালোহেঁতেন জানো আকৌ তোৰ মা দেউতাই আৰু এটা ল'ৰা বা কাৰোবাক পালেহেঁতেন জানো ইমান পঢ়াই মেলি ডাঙৰ দীঘল হ'লি 85% পাইছ তাতে কি ডাঙৰ কথাটো এনেকুৱা বহুত ল'ৰা ছোৱালীয়ে কৈ থাকে তই দেখি আছ তই নিজেও ক যে এনেকুৱা কৰিব নালাগে এনেকুৱা কেলে কৰিব লাগে তই নিজে তেনেকুৱা কেলে কৰিছ আজি বহুত ল'ৰা ছোৱালী বেয়া কৰি গৈছে পৰীক্ষা দিয়ে হাৰ মনা নাই
তই কিয় হাঁহ মাৰিছ এইটো পৰীক্ষা বেয়া হৈছে হাই ছেকেণ্ডেৰী আহি আছে সেইটো ভাল কৰ ধেৎ। যি হৈ গ'ল মাহঁতক নকবি প্লিজ ছাৰ ক'বই লাগিব আৰু আমি ইমান ডাঙৰ কথাটো তহঁতৰ মা পা কেতিয়াও লুকাব এইটো আমাৰ ভুল হৈ যাব আৰু তই কথা দে ভৱিষ্যতে যাতে তই তেনেকুৱা কেতিয়াও কাম নকৰ পিছত তোৰ কিবা এটা হ'ব কি হ'ব এতিয়া আমি আহি পালোহি বুলিহে তই মুঠতে কথা দে ভৱিষ্যতে কেতিয়াও যাতে এনেকুৱা কাম নকৰ। হ'ব যাওঁ আমি।